হয়, মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ গড়মূৰ সোণাপুৰত। আৰু আপোনালোকে নিশ্চয় দেখিছে যে গড়মূৰ সোণাপুৰৰ বৰ্তমান খেতি পথাৰত মই উপস্থিত আছোঁ। বৰ্তমান ৰাইজে খেতিত ব্যস্ত। কেনেকৈ দুবেলা দুমুঠি অতি সুন্দৰভাৱে ঘৰৰ সকলো পৰিয়ালে একত্ৰিত হৈ একেলগে বহি খাব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে খেতিয়কসকলে বিশেষকৈ বহু কষ্টৰ মাজেৰে খেতি কৰি গৈ আছে। বানৰ বিভীষিকাৰ মাজতো দেখিবলৈ পোৱা গৈছে যে খেতিয়কসকলে তেওঁলোকে কেতিয়াও পিছ পৰি ৰোৱা নাই। তেওঁলোকে নিজৰ কৰ্তব্য ৰ'দ বৰষুণ নেওচি তেওঁলোকে নিজৰ কৰ্তব্যত আগবাঢ়ি গৈ থকা পৰিলক্ষিত হৈছে। এফালে যদি বানপানীয়ে খেতি নষ্ট কৰি গৈছে, পুনৰ আকৌ খেতিয়কজনে সেই একেই পথাৰতে বা একেই মাটিতে তেওঁ ধান ৰোপণ কৰিবৰ বাবে, কঠীয়া ৰোপণ কৰিবৰ বাবে আকৌ আগবাঢ়ি আহিবলগীয়া হৈছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে বৰ্তমান অৱস্থাত কিছুমান ছ'চাইটিয়ে তেওঁলোকে ৰাইজৰ সুবিধাৰ্থে বৈজ্ঞানিক পদ্ধতিৰে কেনেদৰে খেতি কৰিলে বিশেষকৈ খেতিয়কসকল উপকৃত হ'ব পাৰিব, কম কঠীয়াত কেনেদৰে বহু মাটি ৰোপণ কৰিব পাৰিব, কেনেধৰণৰ বিনা কষ্টত, বিশেষকৈ একেবাৰে কষ্ট নাই বুলি ক'লেও বেয়া হ'ব, কম কষ্টত কেনেদৰে খেতিয়কসকলে বিশেষকৈ খেতি এই কঠীয়া ৰোপণ কৰি পেলাই তেওঁলোকে আগবাঢ়িব পাৰে, এনেধৰণৰ কাৰ্যসূচীৰ কিছুমান ডেমো তেজপুৰ ছ'চিয়েল ছ'চাইটিৰ উদ্যোগত বিশেষকৈ আজি গড়মূৰ সোণাপুৰত এনেদৰে প্ৰায় 7.5 বিঘা মাটিত তেওঁলোকে কঠীয়া ৰোপণ কৰা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থ আপোনালোকক দেখুৱাই আছে বৰ্তমান অৱস্থাত এয়া গড়মূৰ সোণাপুৰৰ পথাৰৰ এক পৰিৱেশ। খেতি কৰিছে তেওঁলোকে, কৃষকসকলে খেতি কৰিছে, কিন্তু কৃষকসকলক কেনেকৈ অতি কম কষ্টত সুন্দৰভাৱে তেওঁলোকে শস্যসমূহ পায় তাৰ প্ৰতি লক্ষ্য ৰাখি, কম খৰচৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাৰ যি আহিলা প্ৰস্তুত কৰিছে, এই আহিলাসমূহ তেওঁলোকে বিশেষকৈ কৰ্তৃপক্ষসকলে, বিভাগীয় কৰ্তৃপক্ষই লৈ বৰ্তমান অৱস্থাত পথাৰে পথাৰে তেওঁলোকে ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰিছে, যাতে অনাগত দিনত ৰাইজে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি যিকোনো তেওঁলোকে পদ্ধতিৰে হওক মুঠতে এই খেতিসমূহ আগুৱাই নিব পাৰে, কম খৰচত কেনেকৈ খেতি কৰি শস্য উৎপাদন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এনেদৰে তেওঁলোকে এই ছ'চাইটিৰ জৰিয়তে তেজপুৰৰ পৰা বিভিন্নটা স্থানত এই ডেমো কাৰ্যসূচী তেওঁলোকে হাতত লৈছে বুলি জানিব পাৰিছোঁ। সেয়েহে আমি দেখুৱাই আছোঁ বৰ্তমান অৱস্থাত পুনৰ মোক সতীৰ্থই দেখুৱাব যে যি মেচিনৰ দ্বাৰাই এই কঠীয়া ৰোপণ কৰিছে, এই কঠীয়া কেনেধৰণে মেচিনত দিয়া হয়, কেনেধৰণে কঠীয়া পৰা হয় আৰু এই কঠীয়া কেনেধৰণে উঠোৱা হয়, এই সম্পূৰ্ণ আমি TNL চেনেলৰ জৰিয়তে বিশেষকৈ অসমবাসীলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। সেয়েহে আজি আমি আহি ইয়াত উপস্থিত হৈছোঁ। মোৰ সতীৰ্থই দেখুৱাইছে বৰ্তমান অতি কম সময়ৰ ভিতৰত এই যি এডৰা মাটি ৰোপণ কৰিবৰ বাবে আগবাঢ়িছিল বৈজ্ঞানিক পদ্ধতিৰে প্ৰায় শেষ হ'বলৈ হৈছে। সেয়েহে মই দেখুৱাইছোঁ, মোৰ সতীৰ্থই দেখুৱাইছে খেতিয়কসকলে বৰ্তমান আহি বহু কষ্টত তেওঁলোকে ৰ'দ বৰষুণ নেওচি আহি এনেদৰে পথাৰত আহি উপস্থিত হৈছেহি। হয়, বৰ্তমান অৱস্থাত পুৰণি পদ্ধতিৰে যদি আমি খেতি কৰোঁ তেতিয়া আমাৰ কষ্টতকৈ শস্যৰ মূল্য আমি কম পাওঁ। এই ৰাইজে অনুধাৱন কৰিব পাৰিছে আৰু সেয়েহে আজি এনেদৰেই উত্তৰ লালুকৰ গড়মূৰ সোণাপুৰত বিশেষকৈ বৈজ্ঞানিক পদ্ধতিৰে এই খেতিসমূহ ৰাইজে কেনেদৰে কৰিবলৈ পাৰিব আৰু কিমান লাভৱান হয় আৰু সময়ত ইয়াৰ শস্য বিশেষকৈ কিমান উৎপাদন হয়, এই সবিশেষ ৰাইজক অৱগত কৰিবৰ বাবে, খেতিয়কসকলক অৱগত কৰিবৰ বাবে, কৃষকসকলক অৱগত কৰিবৰ বাবে এনেদৰে গাঁৱে ভূঞে এই কাৰ্যসূচীসমূহ হাতত লোৱা পৰিলক্ষিত হৈছে। মই NGOৰ এজন দাদা মোৰ ওচৰত আছে, মই আপোনালোকে অলপ আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে ক'ৰ পৰা আহিছে, কেনেদৰে আপোনালোকে এই কাৰ্যসূচী হাতত লৈছে ৰাইজক উপকৃত কৰিবৰ বাবে, কম খৰচত খেতি কৰাৰ এক যি আহিলা, এই আহিলাসমূহ ৰাইজক জনাবৰ বাবে বা ৰাইজক অৱগত কৰিব আপোনালোকে যেনেদৰে আহি ইয়াত উপস্থিত হৈছে, সবিশেষ আমাক TNL চেনেলৰ জৰিয়তে অসমবাসীক জনাব বুলি আশা কৰিলোঁ। ধৰিব নালাগে। ধন্যবাদ। TNL চেনেললৈ মই শুভেচ্ছা জনাইছোঁ আমি আজি দিনটো দিয়াৰ কাৰণে। তো মই নমস্কাৰ জনাইছোঁ ৰাইজলৈ। মোৰ নাম শ্ৰী অঞ্জুলছ তিৰ্কী। মই তেজপুৰ ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটিৰ এজন ফিল্ড ছুপাৰভাইজাৰ হিচাপে কাম কৰোঁ।
তো মই টোটেলি 10খন গাঁৱলৈ প্ৰজেক্ট কৰি আছোঁ আৰু এই প্ৰজেক্টৰ যোগেদি আমি ক্ষুদ্ৰ খেতিয়ক যিবিলাক আদৰ্শ খেতিয়ক আছে তেওঁলোকক কেভিকেৰ সহযোগত জড়িত কৰি কেভিকেৰ যিটো এপাৰ্ট প্ৰজেক্টৰ আঁচনিৰ সহযোগত আমি তেজপুৰ ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটি হৈ ডেম' প্লট হিচাপে আমি 5টা গ্ৰুপ লৈছোঁ। এই গ্ৰুপ হিচাপত আজি প্ৰথম পৰ্যায়ৰ কাৰণে এটা প্ৰদৰ্শনীমূলক হিচাপে লৈছোঁ। 7.5 বিঘা মাটি খেতি কৰি আছোঁ মেচিনেৰে, য'ত আমাৰ এক্সপাৰ্ট কেভিকেৰ পৰা আহিছে সঞ্জয় কুমাৰ যাদৱ। এখেতে মেচিনখন চলাই ৰাইজক দেখুৱাইছে কেনেকৈ ধান ৰোৱা হয় মেচিনেৰে, আৰু এই মেচিনটো পদ্ধতিৰে কেৰে লগোৱা হয়। অতি কম খৰচৰ কাৰণে 45 মিনিটত 1 বিঘা সম্পূৰ্ণৰূপে খেতিটো কৰিব পাৰি, আৰু ইয়াত বিশেষকৈ লেভাৰ কম আৰু খৰচো কম। সেইকাৰণে মেচিনে বৈজ্ঞানিক পদ্ধতিৰে আজিকালি আমি ৰাইজক ডেম' হিচাপে দেখুৱাই আৰু আগন্তুক দিনবিলাকত যাতে ৰাইজে এইটো আকোৱালি লৈ মেচিনটো আৰু নিজে ছাবচিডি হিচাপে মেচিনটো ক্ৰয় কৰিব পাৰে আৰু নিজে ৰাইজক উপকৃত কৰিব পাৰে। কাৰণ আমি আজিকালি লেবাৰ বা বনোৱা পথাৰ কামত বিচাৰিবলৈ যাওঁতে নাপাওঁ। সেই গতিকে 1 বিঘা খেতি কৰিবলৈ যাওঁতে আমাৰ কমচে কম 6,000-5,000 টকা খৰচ হয় বিঘা প্ৰতিত। তো মেচিনেৰে যদি আমি লগাওঁ খুব কমচে কম 500 টকা এটা পেট্ৰল খৰচ দি আমি 3জন লেবাৰ হৈ গোটেই 7.5 বিঘাখন 2 দিনত আমি কমপ্লিট কৰিব পাৰোঁ। তো মই ইয়াৰ যোগেদি মেছেজ দিব বিচাৰিছোঁ, আমি যিবিলাক থলুৱা পদ্ধতিৰে খেতি কৰি আছোঁ সেইটোও কৰিব লাগে, এইটো এৰি দিব নালাগে বুলি কোৱা নাই মই। কাৰণ আমি এতিয়া নতুনকৈ আমাৰ প্ৰজন্ম আহিছে, আজিকালি চবে পথাৰত যাবলৈ ইচ্ছা নকৰে। যদি আমি এওঁলোকক মেছেজ দিওঁ আজিকালি মেচিনেৰে ৰুব পৰা পদ্ধতি আহিছে, তো আমাৰ নৱপ্ৰজন্ম খেতিত যাবলৈ আৰম্ভ কৰিব আৰু বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিলে লাভান্বিত কেলে হয়। যোৱা বছৰ আমি ঢেকীয়াজুলিত খেতি কৰিছিলোঁ। ঢেকীয়াজুলিত আমিও 7.5 বিঘা 4জন মেম্বাৰে গোট হৈ কৰিছিলে। তাতে বিঘা প্ৰতিত 22ৰ পৰা 25 মনলৈকে বৃদ্ধি পাইছিলে মোনত। তো আমি সঁচাকৈ জানো যে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিলে নিশ্চয় লাভান্বিত হয়। যিটো আহিম আপোনাৰ ওচৰলৈ আহিম, মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেনেদৰে ভুই ৰুই আছে, বৰ্তমান কঠীয়া ৰুই আছে তাৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে এনেদৰেই ৰোপণ কৰি থকা পৰিলক্ষিত হৈছে। সেয়েহে উদীয়মান যুৱকসকলক, বিশেষ নৱপ্ৰজন্মক বা আদৰ্শৱান খেতিয়কসকলক কেনেদৰে আগুৱাই নিব পৰা যায় মই তাৰ প্ৰতি লক্ষ্য ৰাখিহে এনেদৰে কৰিছোঁ, চিন্তা চৰ্চা কৰি আজি আমি এই বোকাৰ মাজত আহি থিয় হৈছোঁহি। সেয়েহে মই বিশেষকৈ তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বিশেষকৈ দাদা মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে 1 বিঘা মাটিত কিমান ধানৰ কঠীয়া লাগে এই বিষয়টো আপুনি ৰাইজক অৱগত কৰিব। 1 बीघा माटी कितना लगे? कितना धान लगे को? देखिए हेक्टेयर में हम लोग 40 kg का कोठिया देते हैं नर्सरी डालने के लिए। 20 मीटर लंबा का बेड बनेगा, 2 बेड, और प्लस 1 हेक्टेयर रुपाई उसमें होता है। और 1 बीघा रुपाई के लिए हमारा 45 मिनट लगता है। हाँ, 1 बीघा रुपाई करने के लिए 45 मिनट, और दिन भर में हम रुपाई से आराम से कर लेंगे 8 से 12 बीघा के बीच में जी। इसमें क्या है कि आपका खर्च का कम है, पैदावार ज़्यादा है। इसमें फार्मर को क्या है कि लेबर खर्च बहुत कम लगता है। वही मैनुअल में आप करिए तो उसमें आपका खर्चा ज़्यादा गिरेगा। जैसे कि आप 1 बीघा का अगर रुपाई करना हो मैनुअल तो आपका खर्चा बीघे में 2,000 से 1,500 के बीच में आता है लेबर खर्च। और वही चीज़ हम मशीन से अगर करते हैं तो हमारा 1 बीघे में हार्डली 250 रुपया गिरता है। 1 बीघा रुपाई करने के लिए मशीन से 250 रुपया लगता है और 45 मिनट में कंप्लीट हो जाता है। वही 1 हेक्टेयर अगर हम करते हैं तो हमारा 2,000 रुपया में फाइनल हो जाता है, तेल प्लस लेबर चार्ज। इसमें हमारा लेबर लगेंगे 3, 1 ऑपरेटर रहेंगे, 1 ऑपरेटर 2 लेबर, प्लस 1 दिन में आराम से 10 से 12 बीघा आराम से रुपाई हो जाएगा। उसमें क्या है कि आपका 1 बीघा में जो आप लोग मैनुअल खर्चा करते हैं फार्मर लोग, 2,000 रुपया जो लगता है, उसमें हमारा 1 बीघे उन लोगों के रुपाई में हमारा 1 हेक्टेयर रुपाई हो जाता है। ठीक है, थैंक यू। যে 1 বিঘা মাটিত কিমান সময় লাগে
35 মিনিটৰ ভিতৰত এবিঘা মাটি তেওঁলোকে ৰোপণ কৰি শেষ কৰিব পাৰে মেচিনৰ জৰিয়তে। আৰু আমাৰ সন্মুখতে আমি এই বাতৰি সম্প্ৰচাৰ বৰ্তমান অৱস্থাত কৰি থকাৰ অৱস্থাতে আমাৰ সন্মুখত এডৰা সম্পূৰ্ণ মাটি ৰোপণ কৰি শেষ কৰিছে। আৰু মই পোনে পোনে মই বিশেষকৈ দৰ্শকসকলক এই কঠীয়াৰ মানে তলিলৈ যাবলৈ চেষ্টা কৰিম। বিশেষকৈ কেনেধৰণে কঠীয়াত পৰা হয় তাৰ পদ্ধতিৰ বিষয়ে আমি জনাবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ বৰ্তমান অৱস্থাত যে এখন তলত পাতল তিৰপাল পাৰিছে। এই তিৰপালৰ ওপৰতে পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকে যি সামগ্ৰী দিব লাগে, মাটি দিব লাগে, এনেধৰণে দিছে। দিয়াৰ পিছত ইয়াত কঠীয়া ৰোপণ কৰা আমাৰ পৰিলক্ষিত হৈছে। কিন্তু আমি কেনেধৰণে তেওঁলোকে প্ৰকৃততে এই কাৰ্যসূচী ভাগ লৈ আগুৱাই গৈছিল মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেধৰণে এই কঠীয়াটো পৰা হয়, বিশেষকৈ কোনে ক'ব এইটো মোক? কেনেধৰণে আপোনালোকে কঠীয়াটো ৰোপণ মানে পৰা হৈছে তাৰ বিষয়ে অকণমান জনাব। देखिए सर, ये पॉलीथीन पे हम लोग कोठिया डाले हैं। जैसे कि जो मैनुअल डालते हैं वो कादो करके उसको ऐसे छिड़काव कर देते हैं, लेकिन ये वैसा नहीं है। ये थोड़ा सा अलग है उससे हट के। इसमें क्या है कि पहले हम 20 मीटर का बेड बनाएंगे। अगर 1 हेक्टेयर खेत के लिए अगर कोठिया डालते हैं तो 20 मीटर लंबा और 1.5 मीटर चौड़ा का बेड बनाएंगे और पॉलीथीन लेंगे 3rd क्लास का, उसको छेदा करके उसको नीचे का पहले वो जो मिट्टी का लेवल है वो बिल्कुल एकदम समतल होना चाहिए। उसके बाद पॉलीथीन बिछाएंगे। पॉलीथीन के ऊपर हमारा एक ट्रे लगता है, मतलब ट्रे लगा करके उसको वो ट्रे लगाएंगे, उसके मतलब 2 मीटर लंबा का करके और 1.5 मीटर चौड़ा का उसको लगा करके उसी में मिट्टी को फिलअप करेंगे। उसके बाद कोठिया को डालेंगे। अगर बारिश आ रहा है तो बारिश समय में क्या करना है कि हमको खैर इसके ऊपर मतलब पुआल से ढक देना है, नहीं तो ये पॉलीथीन पे है वो इधर उधर हो सकता है। तो इसको वो भी कर सकते हैं, नहीं तो आप जो है बारिश नहीं आ रहा है तो इसको खुला भी छोड़ सकते हैं। इसको 24 घंटा पानी आपको हजारा से देना है। 24 घंटे के बाद आपको इसमें पानी प्रत्येक दिन एक टाइम देना है। 15 से 25 दिन का कोठिया मशीन से रुपाई होता है। वो जो मैनुअल आप लोग रुपाई जो करते हैं वो आपका 25 से 45 दिन का कोठिया रहता है। तो उसके तुलना में ये बहुत अलग है। 15 दिन लगातार पानी देना है। अगर पानी नहीं देंगे तो ये क्या है कि हीट हो जाएगा नीचे का। अगर मानसून नहीं अच्छा है तो हीट होकर के कोठिया जलने का चांस रहता है। रोज़ दिन पानी देने से इसमें खाद का भी काम करेगा और कोठिया भी एकदम स्वस्थ रहेगा, कोई दिक्कत नहीं होगा। और ये 15 से 25 दिन के बीच का कोठिया को हम लोग रोपण कर देते हैं। तो इसमें क्या होता है कि टिलरिंग अच्छा आता है। जो ज़्यादा दिन का कोठिया होता है उसमें टिलरिंग कम आता है। तो यही इसका गुण है सर। थैंक यू। হয়, এটা কথা ক'বই লাগিব যে তেওঁলোকে বিভিন্ন পদ্ধতিৰ জৰিয়তে এনেদৰে তেওঁলোকে কঠীয়াসমূহ ৰোপণ কৰিছে। আৰু रंजीत साबुन, बहादुर साबुन, सोना साबुन और बिना 11, बिना 17, যাৰ কাৰণে আজি এনেদৰে আদৰ্শ খেতিয়কসকলে বিশেষকৈ তেওঁলোকে বহু কষ্ট দূৰ কৰি বিশেষকৈ তেওঁলোকে আজি ইয়াত এনেদৰে খেতি কৰিবৰ বাবে সুবিধা পাইছে। সকলোৱে যদি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰে তেতিয়াহ'লে নিশ্চয় কষ্টৰ কম আৰু অৰ্থ কম খৰচ কৰি আগবাঢ়ি যাব পাৰিব সকলোৱে। কিয়নো আদৰ্শ খেতিয়কসকলৰ লগতে উঠি অহা নৱপ্ৰজন্মক কেনেকৈ খেতিৰ প্ৰতি উৎসাহিত কৰিব পাৰি তাৰ চিন্তা চৰ্চা আগত ৰাখিয়ে আজিও আমি এনেদৰে বোকাৰ মাজত আহি এই বাতৰি পৰিৱেশন কৰিছোঁ। প্ৰখৰ ৰ'দত আমি ইয়াত আহি বাতৰি পৰিৱেশন কৰাৰ উদ্দেশ্য এটাই হয়, খেতিয়কসকল আগবাঢ়ি যাব লাগিব। অসমৰ লোকে যদিহে খেতি নকৰে, অসমৰ খেতিয়কে যদি খেতি নকৰে, অসমৰ আদৰ্শৱান খেতিয়কে যদি খেতি নকৰে, অসমৰ যদি নিবনুৱাসকলে খেতি নকৰে, তেতিয়াহ'লে সদায় অসমখন পিছ পৰি ৰ'ব। সেয়েহে এনেধৰণৰ বৈজ্ঞানিক পদ্ধতিৰে বহুখিনি আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিছে বিশেষকৈ, যাৰ বাবদ আজি এনেদৰে NGO সমূহে আজি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে, প্ৰচাৰ কৰিব বিচাৰিছে যে আপোনালোক আগবাঢ়ি আহক, এলাহ নকৰিব। কম কষ্টত, কম অৰ্থ খৰচত যদি খেতি কৰিব বিচাৰিছে আপুনি, তেতিয়াহ'লে যদি আপোনাৰ মন আছে, বিশেষকৈ আগ্ৰহ আছে, তেতিয়াহ'লে বৈজ্ঞানিক পদ্ধতিৰে আপুনি খেতি কৰিলে বহুখিনি আগবাঢ়ি যাব আৰু আপুনি সুফল পাব। সেয়েহে আমি আজি আহি এই গড়মূৰ সোণাপুৰত উপস্থিত হৈ NGOৰ জৰিয়তে যি খেতিৰ ডেমো বিশেষকৈ তেওঁলোকে যি ৰাইজক দেখুৱাবৰ বাবে আগবাঢ়ি আহিছে, আদৰ্শৱান খেতিয়কসকলক দেখুৱাবৰ বাবে আগবাঢ়ি আহিছে, তাৰে আমি কিছু ৰাইজক বা অসমবাসীক আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ যাতে সকলো আগবাঢ়ি আহে খেতিৰ বাবে। কিয়নো বৰ্তমান অৱস্থাত আপোনালোকে নিশ্চয় শুনিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈছে অসমবাসীক আপোনালোকে খেতি কৰক,
প্ৰতিটো কামত নিজে আগবাঢ়ি আহক, আনৰ ভৰসাত নাথাকিব, তেতিয়াহে অসমখন আগবাঢ়ি যাব। সেয়েহে এনেদৰে কাৰ্যসূচীসমূহত আজি আমি আহি ইয়াত উপস্থিত হৈছোঁ, বাতৰি পৰিৱেশন কৰিছোঁ। আপোনালোকে এই বিষয়ে অধ্যয়ন কৰক, আপোনালোকে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক, তেতিয়া নিশ্চয় আপোনালোকে সুন্দৰভাৱে বিনা কষ্টত, বহু কম কষ্টত, কম অৰ্থ প্ৰয়োজন কৰি শস্য লাভ কৰিবলৈ সুবিধা পাব।